কৰিছা তে দুটা দোকানৰ পৰা আহিলা মই এতিয়া এনে বহি আছো ভাত ৰান্ধছা না নাই ভাত ৰান্ধছো দুটা সাজি দিওঁ তুমি হাত ভৰি ধুয়া যা ই ক'ত গৈছি সি ভাত খাই ওলাই গেছি দে 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 কি কৰি আছা তুই তে দুটা গেম খেলি আছো ৰবা হয় নেকি এই ৰন আহিব ৰণৰ লগত মই অলপ ওলাই যাম মোক পইচা অলপ লাগিছিল কিমান ল'ব পইচা 1000 মান হ'লেও হ'ব আজি 1000 এই লো 1000 হ'ব না 1000 দি না লাগবো হ'ব আজি 1000 দি চলব পাৰিম কথা নাই দেউতা মোকো অলপ পইচা লাগিছিল কি তোৰ ঘৰ পইচা লাগে মই এখন কিতাপ আনবা লাগিছিল নাই ইয়াক পইচা দিবা লাগে ঘৰৰ চব পইচা দিয়া হৈ গৈছে ইয়াক কিহৰ পইচা লাগে তোকে দেউতা কিতাপ কিহৰ পইচা লাগে ৰ যা আপনি থুই আন হ'ব দেউতা দে তে মই দোকানত যাওঁ দে দেউতা ৰন আহিলে মই যাই আছো তো দে দে তুই যাবি খুৰা চানি আছে আছো যা তোমাকে ৰখি আছো যা মই দোকানত যাওঁ দে দিয়ক চানি কি কৰিছা আছো তে আহিছা নেকি যাবা দেৰি হৈছে বল এই বাহিৰত দৰ্জা মেলা আছে যাতে হবি দে হ'ব দাদা ঘৰত আছা আছো ৰাজ কি কৰি আছা মই মানে ঘৰৰ কাম বিলাক কৰি অলপ ৰেষ্ট লৈ আছিলো বাই বাই মানে দেউতাৰ ৰাইডি আছে না ঘৰত দেউতা নাই দেউতা দোকান খুলবা গেছি আৰু দাদাকে দাদাই ৰণৰ লগত গ'লে গেল হয় নেকি এতিয়া আমি অলপ ফুৰি আহো ব'ল ফুৰবা যাবি নেকি বল 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 বহু দে দে বহিলো দিয়া ভাল জেগা আৰু বাকী তোক মই দেখা পাইছো ঘৰত দেখোন চব কাম তয়ে কৰাই আৰু দেখোন তোক ঘৰত ভাল ব্যৱহাৰ নকৰে মই কথাটো সুধিম বুলি ভাবি আছিলো কিন্তু সুধবা পৰা নাছিলো তোক আজি সুধিলো দেচোন কচোন তোৰ কি টেনশ্যন মোক কৈছো মই বুজি পোৱা নাই আকৌ বহুত কথাই ভাই মোক ঘৰৰ বহুত কামে কৰবা দে তোক মইতো চব কথা কৈছোৱে জীৱনৰ কিন্তু এটা ডাঙৰ কথা লুকাই ৰাখছো কি ডাঙৰ কথা মোৰ পৰা লুকাই ৰাখছা তই মোক দে শুন তোক মই আজি মোৰ জীৱনৰ এটা ডাঙৰ কথা কওঁ তোখোনতো মায়ের মৰম পাইছাই দেচোন মই মাক দেখাই নাপলোৱে মোক দেউতা আৰু দাদায়ো বেছি মৰম নকৰে দেউতাৰ মনত দাদাহে বেছি ভাল কিন্তু মই কিন্তু দেউতাক দবাই নাপাওঁ দে মোৰ মনত দেউতাই চো তই ভালকে বুজি পোৱা নাই কথাটো অলপ ভালকে কৈছো তোক মই দেখা পাই দেখোন তোৰ ঘৰত গেলি দেউতাই বেয়া ব্যৱহাৰ কৰে দাদাইও বেয়া ব্যৱহাৰ কৰে আৰু দেউতাই দেখোন দাদাকে বেছি মৰম কৰে কাৰণটো ভালকে বুজি ভালকে কৈছো কি হৈছে কৈছো ভালকে আচল কথাটো মই জন্মৰ লগে লগে আমাৰ মা মাৰা গৈছিল আৰু দেউতাৰ মা মৰাৰ কাৰণ মই জন্মটো বুলি ভাবি কি তুই মোৰ পৰা ইমান ডাঙৰ কথা এটা লুকাই ৰাখছা তুই মোক আজিকালি কি নকলি কি কৰবি উপায়তো নাই যাৰ যি হ'ব লগা আছে হ'বই সেইটো চব বিধাতাৰ লিখন উপায় নাই দে বেলেগ নহ'লেও মই তোৰ লগত সদায় আছো ইয়াতে কি কৰি আছে বলচোন তই ইয়াতে কি কৰি আছা দাদা যাওঁ তোৰ কি ঘৰত কাম বন নাই নেকি আকৌ ৰাজ আমি যাওঁ বল তুই হৰ কাৰণে ঘৰত যা যোৱা খেলবা পইচা কেইটা নিছিলি মোক লাগছিলে তাৰ কাৰণে পইচা আনি দিবা লাগিছিল দেই মোৰ লগত ইমান পইচা এতিয়া নাই আৰু দেউতাই দোকানখন দি কিবাকে চলি মেলি আছে আমাক খুজিলে পইচা দি আছে ইমান পইচা দেউতা ক'ৰ পৰা দিব মোকো লাগছিল মানে হ'লেও তই মোক কালি লগ ধৰ মই তোক কালি কিবা এটা ব্যৱস্থা কৰি পইচা দি দিম তোক মই দে হ'ব দে কালি দে যাতে
আপোনাক যে কালি মই বস্তুখিনিৰ কথা কৈছিলোঁ আজি আনিছিলোঁ বস্তুখিনি শুনছি নেকি অঁ দিয়ক তে আপুনি মোৰ জুৱেলাৰীকলৈকে গধূলা যাব পইচাটো লৈ আহিব তাৰে পৰা অঁ দিয়ক মোক ক'ব কিমান হয় হ'ব দিয়ক অ দেউতা কি হ'ল মোৰ 500 টকা মায়ের সোনা গহনাখিনি ক'ত গেল সোণা গহনা কি হৈছে কবা নোর কি হয়েছি তুমি না জানা এই জয় ক'ত গেল নো ইটো ঘৰতে ঘুমাই থাকে ঐ জয় ওলা অঁ দেউতা কি হ'ল দেউতা 500 টকা সোনা গহনাখিনি ক'ত গেল মই সোণা গহনাৰ কথা কোৱা নাছিলোঁ দেউতা কোন আছ না তুই নহয় দাদা ইয়ে নিব লাগিব ঘৰত ইয়ে নাথাকে কিন্তু আমিতো নাথাকোঁ ঘৰত নহয় দাদা মই নেনা দাদা তুই নাই নাই তুই নিছা শালা সুর মায়ের তো মারলি এটা মায়ের সোনাখিনি চুর করলি হলো হলো না দেউতা হয় ইয়ে নিব লাগিব অল মারিস তুই হলো ঘর করা নালকে রাখবা যা খাদ বেদরাই বুকুতে খুদিয়াই মরমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুদিয়াই জীবনে কান্দিছে আও জয় আকলাকলে এটা দুকমলিকে বহি আছা তুই কি হৈছে তোৰ হাও এনে হৈছে তুই এতিয়া কেনেকে কিয় বহি আছা এতিয়া তুই কি কৰিবি ক'ত যাম বুলি ভাবছা তাকে তই কি কৰি মই নিজে ভাবিব নাই এই যাত্ৰাৰ শেষত মই নিজে নাছিলোঁ ভাই হয় নেকি তুই চিন্তা কৰিব নালাগে মই তোক সহায় কৰিম মোৰ এটা ভাল মানুহ আছে চিনাকি তেওঁ এটা কোম্পানীৰ মালিক গতিকে তাতে তই কিবা কাম দিব পাৰা যদি মই কম তুই চিন্তা কৰিব নালাগে আজি ৰাতি তুই মোৰ ঘৰত থাকিবি কালি মই তেওঁক লগ কৰি দিম তোক হ'ব দে ভাই য'তে আজি মোৰ ঘৰতে থাকিবি তোক বল বল অ মই মানুহটোক ফোন কৰিছিলোঁ এতিয়া মানুহটো বোলে আহি আছে আজি ক'ৰবাত হয় কাম আছে হৈ যাব মই তেওঁক চবখিনি কথা কৈছোঁ যে তেওঁ আহি আছে আমাক এটা লগ দিছে অঁ দে হ'ব দে আসি দেখা যাচ্ছি আমি টাকা লইছো বল, বল। কথা পাতি যাও ও দাদা ও নমস্কাৰ মানে কালি আপোনাক ময়ে ফোন কৰিছিলোঁ মানে ই মোৰ লগৰে ই বহুত বিপদত পৰিছে হয় নেকি গতিকে আপোনাৰ কোম্পানীত যদি কিবা কাম চাম আছে ইয়াক সোমাই দিব পাৰে অঁ কালি গধূলি যে তুমি ফোন কৰিছিলা ন হয় হয় ঠিক আছে কাইলৈ যাবা মোক লগ কৰিবা তাতে তাতে মই কিবা এটা কৰি দিম অঁ হ'ব দিয়ক ইয়াক কালি মই লৈ যাম ঠিক আছে অঁ দিয়ক ঠিক আছে হ'ব দাদা হ'ব দে ড্ৰাইভাৰ ব'লা বেছি দে হয় কি খবৰে তোৰ অঁ বহুত দিন খবৰে নাই অঁ ভালে আছা তুই কালি আহ নহ'লি ঘৰত যাব নালাগে কি হ'ল আমাৰ মোৰ লগতে থাকবিয়া একো নহয় দে আহিবি আহিবি বহুত দিন লগ পোৱা নাই অঁ দে আহিবি পিছে কেনে লাগছে তোৰ নেকি কাম চাম কৰি মোৰ ভালে লাগছে থাকিও ভালে লাগছে অঁ পিছে এটা কথা হে কি কথা ঘৰক লগিন বৰকে মনত পৰে মোৰ ঘৰক লাগি মনত পৰিব এটা কথা হৈছে কি হে ভাই আজিকালি দাদে দেউতাক বৰ ভাল ব্যৱহাৰ নকৰে বেয়া ব্যৱহাৰ কৰিছে দাদাই দেউতা অঁ দেউতাই দাদা কিমান মানে যিমানে যাই আছে মানে বৃদ্ধ হৈ গৈছে দেউতাক সিমানে বেয়া ব্যৱহাৰ কৰি আছে
দাদাকতো দেউতা ইমান মৰম কৰিছিল, দাদাক এনে কৰিব নোৱাৰে। তাকেতো মই মানে ৰাস্তাই দি অহা য'তে শুনিয়ে থাকো কিবা নহয় কিবা লাগিয়ে থাকে। তই সঁচা কথা কৈছা? মই সঁচা কথা কৈছো, তই লাগে আজি য'তে গমো হ'ব পাৰ, শব্দ শুনাও হ'ব পাৰ ঘৰত। দেউতা সেনে হ'লে কিবা ভয়া হ'ব। তই সঁচা কথা কৈছো, মই মিছা কোৱা নাই, এতিয়ালৈকে শব্দ শুনাও হ'ব পাৰ ঘৰত। তই এতিয়া কি কৰি আছা? কি দোকান চোকানে খুলিবা দেখা নাপাওঁ ইমান এইকেইদিন? কি হৈছে? মোৰ গা চা বয়া আহিছে বাবা। কি ঘৰ এখন এনে চলিব নেকি গা বেয়া হ'লে? তই কিবা কৰবি ইতা। নাই মই নিজে কৰিম, নিজে খাম। তোক বৃদ্ধাশ্ৰমৰ কাৰণে ঠিক কৰি আছো, দেখা যা কৈছো। আজি তই মোক বৃদ্ধাশ্ৰমত থবি? যা সৰকাৰ যা, ইমান আমি একবাৰে তুই হা। হৈ যায় কিয় এনেকৈ আপোনজন অচিনাকি হৈ কি হে? খুৰা খুৰা কি হৈছে আপোনাৰ, কি হৈছে? ইমান বছৰে মই তাক চালো, এই সৰু চলিটোকো উলিয়াই দিলো ঘৰৰ পৰা। আজি সি মোকো উলিয়াই দিলা। আপোনালোকে মই যাওক, আজি মোৰ লগত আছে জয়। যা জয় দেউতা জয়। ভুল কৰি পেলালো জয়। একো নহয় দেউতা, মই আছো তোমাৰ লগত দেউতা। মই তোক উলিয়াই দিছো। দেউতা আজি নাকান্দা দেউতা, খুৰা আপুনি নিজে যাওক, খুৰা। উলিয়াই দিছো, মই আছো দেউতা। উলিয়াই দিছো। ব'লা দেউতা, আমি ঘৰত যাওঁ ব'লা। না না অভিমানী হৈ যায় কিয় এনেকৈ আপোনজন অচিনাকি হৈ যায় কিয় এনেকৈ জীৱন হেৰাই কিয় এনেকৈ চানি চানি কি হ'ল? তই আৰু কেতিয়া কিয়? মই দেউতাক লৈ আহিছো। মই উলিয়াই দিছো তো ঘৰত কাম বন কৰিব মই কিয় এতিয়া পঢ়ি থাকিম? দাদা তুমি এইটো ভুল কৰছ। দাদা দেউতাই তোমাক ইমান মৰম কৰিছিল, তোমাৰ মই বহুত বেয়া কাম দেখি আছিলো, এটা একো কোৱা নাছিলো। সিদিনা তুমি দেউতা এটা কথা তুমি জানো? সিদিনা মাৰ খানা গনে দাদাই চুৰ কৰিছিল। ইমানখিনি দেখিও মই দাদাক কোৱা নাছিলো একো কথা, কিন্তু তোমাৰ ওপৰত এনে অত্যাচাৰ কৰিছিল, মই আৰু সহ্য নকৰো। দাদা দাদা তই নিজৰ নাকেও তোক কৈছিলো, এইটো চলি কুলক্ষণী বুলি কৈ খেদি দিলো। আজি তই মোক উলিয়াই দিছা, আৰু আজি আহি কি কৰা? মায়ে সদায় কথা তই চুৰ কৰছা। নহয় দেউতা, মোৰ সঁচাকৈ বহুত ভুল হৈ গৈছিল। যা নহয় দেউতা, পাৰিলে ক্ষমা যা, কৰি দিয়া মোক। মোৰ আগৰ পৰা যা। নহয় দেউতা, যা, নহয় মোক কিবা এটা ক্ষমা কৰি দিয়া তুমি। নাই বিয়াৰ বস্তু লগ নহয় দেউতা, গুচি যা ইয়াৰ পৰা। দেউতা দাদাক ক্ষমা কৰি দিয়া দেউতা। কিয় ক্ষমা কৰিম? তই মোক কিবা এটা কৰি দিয়ে দাদা। দেউতা মোক ক্ষমা কৰি দিয়া দেউতা। আজিৰ পৰা সকলোৱে আমি একেলগে মিলি থাকিম। হয় খুৰা, আপুনি অলপ শান্ত হওক খুৰা। দেউতা নাই দেউতা, নহয় আজিৰ এই জীৱনত আৰু মই এনে ভুল নকৰো, একবাৰ মোক ক্ষমা কৰি দিয়া তুমি দাদা। আজিৰ পৰা কিন্তু এনে কাম নকৰিবি দে। নাই সঁচাই নকৰো দেউতা। আজিৰ পৰা আমি তিনিটাই ভালকে থাকিম, থাকবি না? সদায় একেলগে থাকিম দেউতা। দাদা আমি আজিৰ পৰা সদায় একেলগে থাকিম। পোনপ্ৰথমে আমাৰ জীৱনৰ ৰং চেনেলটোৰ পৰা সমূহ অসমৰ শুভেচ্ছা থাকিল। আজি আমাৰ জীৱনৰ ৰং চেনেলৰ তৃতীয়টি ভিডিঅ'। ফুলবান্তি স্বাভাৱিক
এই ভিডিঅ'টো হৈ যোৱা ভুলভ্ৰান্তিবোৰ আপোনালোকে আমাক কমেণ্ট বক্সৰ জৰিয়তে জনাওক আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ জীৱনৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে ঘণ্টা বজাটো দবাবলৈ একদম নাপাহৰিব ঘূৰি নাচাবা যদি যোন